तो हेलो गाइस वेलकम टू माय यूट्यूब चैनल নিউ এটা ভিডিও লৈ চাও তাজন তো গাইস বহুত দিনৰ পৰা এটা মই টি-শাৰ্ট অৰ্ডাৰ দিছো কিন্তু অৰ্ডাৰটো বহুত দিন পৰে আহিল আজি প্ৰায় 7 দিন মূৰত টি-শাৰ্টটো আহিল অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টত তো গাইস মই ঘৰত নাছিলো ফুৰিবলৈ গৈছিলো মানে মই ফ্লিপকাৰ্টৰ পৰা ফোন কৰিছিল মই কৈছো তাতে এটা দোকান আছে দোকানটো থৈ দিব তাৰপিছত মই যাই পিনে টি-শাৰ্টটো লৈ আহিম তো গাইস ফাইনালি টি-শাৰ্টটো দোকানৰ পৰা আনিলো তো গাইস এতিয়া আনবক্সিং কৰিম টি-শাৰ্টটো কেনেকুৱা টি-শাৰ্টটো দেখাবলৈ চেষ্টা কৰিম নহলে গাইস টি-শাৰ্টটো কেনেকা লাগে কমেন্ট কৰি জনাব গাইস তো গাইস এই এতিয়া গাইস টি-শাৰ্টটো আনবক্সিং কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ৰং কি কালাৰ কেনেকা লাগে টি-শাৰ্টটো কমেন্ট কৰিব গাইস তো গাইস কালাৰটো হ'ল ব্ল্যাক কালাৰ মোৰ ফেভাৰিট কালাৰ হ'ল ব্ল্যাক কালাৰ মোৰ মানুহটো কলা আৰু লগতে টি-শাৰ্টটো কলা মিলি গৈছে ন গাইস কলা কালাৰৰ টি-শাৰ্ট তো গাইস এই যে সব টি-শাৰ্টটো এটা কেনেকা লাগিছে কমেন্ট কৰি জনাবা এই যে গাইস কেনেকা লাগিছে ও মাই গড জোকার বুলি লিখা আছে জোকার समझ रहे हो পিছফালটো আৰু এইটো হচ্ছে আগফালটো তো গাইস মই পিন্ধি কিনে দেখাবলৈ চেষ্টা কৰিম কেনেকা হৈছে কেনেকা হয় কেনেকা নহয় গাইস টি-শাৰ্টটো কেনেকা ফিটিং হৈছে নাই হলুং মুলুং লাগে টি-শাৰ্টটো এই কাৰণে হলুং মুলুং টি-শাৰ্টটো অৰ্ডাৰ দিছো তো গাইস কেনেকা লাগিছে সবাইছে ন যদি সবাইছে তেনেহলে কমেন্ট কৰি জনাব টি-শাৰ্টটো কেনেকা লাগিছে কেনেকা লাগিছে তো গাইস এইখিনিয়ে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো তেনেহলে বাই 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 আৰু যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অল কৰি দিব তেনেহলে বাই বাই গাইস